গামমা আলি আই লৃগাং। ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনটোতে অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলে ৰাজ্যজুৰি পালন কৰে আলি আই লৃগাং। পৰম্পৰাগতভাৱে ধেমাজি জিলাৰ গোগামুখৰ উজনি উৰিয়ামগুৰিটো পৰম্পৰাগতভাৱে পালন কৰা হয়। এতিয়া লৃগাং বুলি ক'লে আপোনালোকক কি বুলি বুজাম, আমাৰ মিচিং জনসাধাৰণৰ যিটো এটা পৰম্পৰা। লৃগাং উৎসৱ মানে হৈছে কি আপোনাৰ যিখিনি আমাৰ শস্য উৎসৱ শস্যমাপী উৎসৱ হয়, এই উৎসৱটি আমি উদযাপন কৰিবৰ কাৰণত যিখিনি নিয়ম কানুন আছে সেই নিয়ম কানুনখিনি অব্যাহতে আমি ইয়াৰ পিছতে কৰিম, সেইখিনি আপোনালোকে দেখিবলৈ পাব।